যে অহা 29 মে তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত কোকৰাঝাৰ এই সদৰ মাজমজিয়াত আমি এটা প্ৰতিবাদী কাৰ্যসূচী প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন আমি ৰাখিব বিচাৰিছোঁ। শান্তি চুক্তি হোৱাৰ পিছত NIA আদালতে আমাৰ প্ৰাক্তন NDB সদস্যসকলক তেওঁলোকক হিয়াৰিং আৰু ট্ৰায়েলৰ নামত হাৰাশাস্তি প্ৰদান কৰা, মানসিক আৰু বিভিন্ন প্ৰকাৰে তেওঁলোকক হাৰাশাস্তি কৰাত হিয়াৰিং আৰু ট্ৰায়েলৰ নামত দৈনন্দিন এই প্ৰক্ৰিয়া চলি আছে। আৰু এই প্ৰক্ৰিয়াটো NIA যি মানে এজেঞ্চি আছে তেওঁলোকে বন্ধ কৰিব লাগে। বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ গঠন হোৱাৰ পিছত 3টা বছৰ উকলি গ'ল। ইয়াৰ পিছতো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যি এটা স্বায়ত্তশাসন 6 শিডিউল অসমত 6 শিডিউলৰ বাহিৰত বড়োসকলৰ আশা আকাংক্ষা পূৰণৰ কাৰণে যি গঠন কৰা হৈছিল 2020-27 চনৰে BTR চুক্তিৰ 5.1 যি দফা সেই অনুসৰি ইয়াৰ 3 বছৰ উকলি যোৱাৰ পিছতো গাঁও নটিফিকেশ্যন, ইয়াৰ লগতে সমষ্টি গঠন আৰু নিৰ্বাচন ইয়াত অনুষ্ঠিত কৰা এই কাৰ্যসূচীবিলাক হোৱা নাছিল। তাৰ কাৰণে আমি যোৱা 12 এপ্ৰিল তাৰিখে মানসত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত নিখিল বড়ো ছাত্ৰ সন্থাই এটা সিদ্ধান্ত আমি লৈছিলোঁ যে অহা 8 মে 2023 সকলো জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থা জিলা কমিটি আৰু কেন্দ্ৰীয় কমিটি আৰু আঞ্চলিক কমিটিৰ উদ্যোগত ৰাইজৰ সহযোগত আমি প্ৰতিবাদী কাৰ্যসূচী 3 ঘণ্টীয়া আমি ৰাখিছিলোঁ। আৰু এই কথা 2 তাৰিখে আমি প্ৰকাশ কৰিছিলোঁ। আৰু 2 তাৰিখে প্ৰকাশ হোৱাৰ পিছতে 4 তাৰিখ যোৱাকালি অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ বিভাগে ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে এটা নটিফিকেশ্যন জাৰি কৰিছে। আৰু এই নটিফিকেশ্যনত আজিৰ তাৰিখৰ পৰা মানে আজিৰ তাৰিখৰ পৰা 12 তাৰিখলৈকে এটা ড্ৰাফ্ট খচৰা তেওঁলোকে প্ৰস্তুত কৰি পেলাই ৰাইজৰ কাৰণে ক্লেইমছ আৰু অবজেকশ্যনৰ কাৰণে তেওঁলোকে এৰি দিছে। আৰু এই গাঁওবিলাক বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত হ'ব কাৰণে তাত কি মানে ইনক্লুজন আৰু এক্সক্লুজনৰ তাত কিবা যদি ৰৈ গৈছে বা থাকি গৈছে বা কি বিষয়বস্তুবিলাক আছে তাৰ কাৰণে ৰাইজক স্বাৰ্থত তেওঁলোকে এৰি দিছে। তো পোনপ্ৰথমে আমাৰ 8 তাৰিখৰ যি ধৰ্ণা কাৰ্যসূচী আছিল সেই ধৰ্ণা কাৰ্যসূচী আমি বৰ্তমান আমি বাতিল কৰিছোঁ। আৰু অসম চৰকাৰৰ এই যি পদক্ষেপ 3 বছৰৰ পিছত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ গাঁও নটিফিকেশ্যনৰ যি তেওঁলোকে সিদ্ধান্ত আগবঢ়াইছে ইয়াৰ কাৰণে আমি ৰাজ্য চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দাবী জনাইছোঁ যে এই যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যাতে আৰু ফাৰ্ডাৰ দেৰি নকৰাকৈ বা ডিলে নকৰাকৈ কম সময়ৰ ভিতৰত আৰু নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত যাতে অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট বা চৰকাৰখনে সমাপ্ত কৰি পেলাই ইয়াত সমষ্টি গঠন কৰি নিৰ্বাচন যাতে অনুষ্ঠিত কৰে তাৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আমাৰ এইটো প্ৰথমটো বিষয় আছিল। ছেকেণ্ড বিষয়টো আছে যে 2020-27 চনৰে যি শান্তি চুক্তি পিছত বৰ্তমান অসমৰ কেন্দ্ৰীয় কাৰাগাৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত 56 তাত মানে কৈ দিয়া মানে তাত আমাৰ NDB প্ৰাক্তন সদস্যসকলক তাত ৰখা হৈছে আৰু 7জনকো তাতে ৰখা হৈছে। তো নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ এই সংবাদমেলৰ যোগেদি আমি স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ যে অহা 29 মে তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত কোকৰাঝাৰ এই সদৰ মাজমজিয়াত আমি এটা প্ৰতিবাদী কাৰ্যসূচী প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন আমি ৰাখিব বিচাৰিছোঁ। শান্তি চুক্তি হোৱাৰ পিছত NIA আদালতে আমাৰ প্ৰাক্তন NDB সদস্যসকলক তেওঁলোকক হিয়াৰিং আৰু ট্ৰায়েলৰ নামত হাৰাশাস্তি প্ৰদান কৰা, মানসিক আৰু বিভিন্ন প্ৰকাৰে তেওঁলোকক হাৰাশাস্তি কৰাত হিয়াৰিং আৰু ট্ৰায়েলৰ নামত দৈনন্দিন এই প্ৰক্ৰিয়া চলি আছে। আৰু এই প্ৰক্ৰিয়াটো NIA যি মানে এজেঞ্চি আছে তেওঁলোকে বন্ধ কৰিব লাগে। কিয়নো শান্তি প্ৰতিষ্ঠা হ'ল, শান্তি চুক্তি হৈ গ'ল। আৰু শান্তি চুক্তি হোৱাৰ পিছতো প্ৰাক্তন NDB সদস্যসকল যিসকলে অস্ত্ৰ শস্ত্ৰ
জমা দিলে যিসকলে শান্তি চুক্তিত আবদ্ধ হ'ল আৰু শান্তিৰ স্বাৰ্থত যেহেতু চুক্তি ইয়াতে স্বাক্ষৰ হৈছিল তো ইয়াৰ কাৰণে ফাৰ্দাৰ ইয়াতে 56 যিখিনি আমাৰ NDBৰ প্ৰাক্তন সদস্যসকল আছিল তেওঁলোকক এজনকৈ এদিন দুদিনকৈ তেওঁলোকক কনভিকশ্যন কৰি দি পেলাই তেওঁলোকক মানে ভাৰ্ডিক দি পেলাই তেওঁলোকক মানে কাকবা লাইফ ইমপ্ৰিজনমেণ্ট কাকবা যাৱজ্জীৱন কাৰাদণ্ড আৰু ডেথ পেনাল্টি তেওঁলোকে প্ৰদান কৰিছে তো এইটো আমি কোনো কাৰণত আমি মানি ল'ব পৰা নাই আৰু এটা আনজাষ্টিফাইড আৰু এটা আনফৰ্চুনেট এইটো এটা ইনচিডেণ্ট হয় তো ইয়াৰ কাৰণে এই যে মানসিক হাৰাশাস্তি প্ৰদান কৰা আৰু দৈনন্দিন হিয়াৰিং আৰু ট্ৰায়েল চলা এইটো বন্ধ কৰিব লাগে আৰু এই বন্ধ কৰা দাবীত আমি কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু এই দাবীটো ৰাখি পেলাই আমি 3 ঘণ্টীয়া 29 মে তাৰিখে কোকৰাঝাৰত আমি ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ সমান্তৰালভাৱে যিসকল CBI আৰু NIA যিসকলক কনভিকশ্যন দিছে তেওঁলোকক আৰু জেলত থকা সকলো NDB সদস্যসকল 56+7 টোটেল এই মানে যিখিনি সদস্যসকল তেওঁলোকক এৰি দিব লাগে আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক মহামান্য ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানিক আৰু লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা স্মাৰক পত্ৰ অতি সোনকালে আমি প্ৰেৰণ কৰিম আৰু সকলোকে মানে ঘৰলৈকে ঘূৰি অহা ব্যৱস্থা কৰিব লাগে বুলি আমি আজিৰ সংবাদ মেলৰ যোগেদি আমি দাবী জনাইছোঁ কিবা কুৱেশ্যন আছে নেকি নাই আমাৰ স্পষ্ট কথা যে চুক্তি অনুযায়ী ভাৰত চৰকাৰ অসম চৰকাৰ আৰু ইয়াত BTR কাউন্সিল নিখিল বড়ো ছাত্ৰ সন্থা আৰু লগতে শান্তি চুক্তি স্বাক্ষৰকাৰী NDBৰ 4টা সংগঠন এপছু আমি একেলগে আমি কাম কৰি আছোঁ চুক্তি ৰূপায়ণৰ স্বাৰ্থত আমি কাম কৰি আছোঁ আৰু চুক্তি বহুখিনি দফা আজি ৰূপায়ণ হৈছে কাৰ্যকৰী হৈছে কিন্তু তৎসত্ত্বেও বহুখিনি দফা এতিয়া কাৰ্যকৰী হ'বলৈ বাকী আছে সীমা সম্প্ৰসাৰণৰ বিষয়টোৱে হওক বা 6.3 প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুলৰ বিষয়টোৱে হওক কাৰ্বি আংলঙৰ ST হিলৰ মৰ্যাদাৰ বিষয়টোৱে হওক আৰু বহুতো গুৰুত্বপূৰ্ণ বিষয়বিলাক এতিয়াও কাৰ্যকৰী হোৱা নাই বা ৰূপায়ণ হোৱা নাই তো তাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি দাবী জনাই আহিছোঁ ইয়াৰ ভিতৰতে NDBৰ যিবিলাক বিষয় আছিল যে কেছ উইথড্ৰ কৰিব লাগে আজিৰ তাৰিখত 264 কেছবিলাক উইথড্ৰ কৰা হ'ল কিন্তু বহুতো কেছ এতিয়াও নিষ্পত্তি হোৱা নাই বা এইটো উইথড্ৰ কৰা হোৱা নাই নন হাইনিয়াছ কেছবিলাক উইথড্ৰ হৈছে হাইনিয়াছ কেছবিলাক উইথড্ৰ হোৱা নাই হাইনিয়াছ কেছবিলাকক কেছ বাই কেছ উইথড্ৰ কৰা কথা আছিল সেই কথাটো এতিয়া আগবাঢ়া নাই তো ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ যে ৰঞ্জন দৈমাৰী জৰ্জ বড়ো ৰিফিখাং গয়াৰী বা আন যিখিনি 7জন CBI আদালতে মানে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড যি ন্যায় মানে জাজমেণ্ট যি প্ৰদান কৰিছে আৰু 56 আণ্ডাৰ ট্ৰায়েলত যিখিনি NDBS সদস্যসকল আছিল তেওঁলোকৰ ভিতৰত 6জনক এদিন দুদিনকৈ তেওঁলোকক মানে ৰায়দান প্ৰদান কৰিছে তো এই গোটেই যি প্ৰক্ৰিয়া সেইটো বন্ধ হ'ব লাগে আৰু লগতে কেছ উইথড্ৰটো হ'বই লাগিব চুক্তি অনুযায়ী তেওঁলোকক জেলৰ পৰা ৰিলিজ কৰিব লাগে জেলৰ পৰা তেওঁলোকক ঘৰলৈ আহি মুকলি আকাশত আহিব দিব লাগে আৰু NDB ৰিলেটেড যিমানখিনি বিষয়বস্তু আছে ৰিহেবিলিটেশ্যনৰ কথাই হওক বা মাৰ্টিয়াৰ পৰিয়ালক এক্সগ্ৰেছিয়া দিয়াই হওক বা তেওঁলোকক নিযুক্তি প্ৰদান কৰা বা আন তেওঁলোকক নিয়োগত মানে তেওঁলোকক সংস্থাপন কৰা সেই বিষয়বিলাক এতিয়াও আধৰুৱা হৈ আছে কিছুমান হৈ গ'ল কিছুমান আধৰুৱা হৈছে কিছুমান ৰিহেবিলিটেশ্যন দিয়া হ'ল 4,301ক দিয়া হ'ল কিন্তু আৰু কিছুমান এতিয়াও বাকী আছে তো ইয়াৰ কাৰণে আমি এটা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি দাবী আৰু আহ্বান জনাইছোঁ আৰু এই NIA কোৰ্টে যে শান্তি চুক্তি পিছতো যে বাৰম্বাৰ তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছে হেৰেছমেণ্ট দিছে মানসিক অশান্তি এটা মানে তেওঁলোকক হিয়াৰিং আৰু ট্ৰায়েলৰ নামত দৈনন্দিন তেওঁলোকক মানে এটা হেঁচা জাপি আছে বা তেওঁলোকক হিয়াৰিঙত লৈ পেলাই তেওঁলোকক মেণ্টেল প্ৰেছাৰ দিছে সেই বিষয়টো আমি সহ্য কৰিব পৰা নাই আৰু ইয়াৰ কাৰণে শান্তি চুক্তি পিছত কোনো
ট্ৰায়েল আৰু কোনো হিয়াৰিঙে হ'ব নালাগে, তেওঁলোকে ঘৰত আহিব পাব লাগে। বাকী কেছ নিষ্পত্তি হ'ব এইটো কেন্দ্ৰীয় চৰকাৰ, NIA কেন্দ্ৰীয় চৰকাৰৰ অধীনত, CBI কেন্দ্ৰীয় চৰকাৰৰ অধীনত, যদিও তেওঁলোকে স্বতন্ত্ৰ সংগঠন বা স্বতন্ত্ৰ এজেঞ্চি। তো ইয়াৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগে আৰু চুক্তিৰ আধাৰত সকলো বিষয় নিষ্পত্তি কৰিব লাগে, আমি এইটোহে দাবী জনাইছোঁ। নাই, গুণ উৎসৱটো লৈ পেলাই আমি বিভিন্ন লেভেলত আমি পৰ্যালোচনা কৰিছোঁ। আমি শিক্ষকসকলৰ লগত, অভিভাৱকসকলৰ লগত, আমাৰ একাডেমিচিয়ান যিবিলাক আছে তেওঁলোকৰ লগত কথা পাতিছোঁ যে BTRত চিৰাং জিলাৰ আৰু কাৰ্বি আংলঙত, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং, সেই তিনিটা জিলাও মানে 6th শিডিউলৰ অধীনত আহে। তো ইয়াৰ কাৰণে আমি চাইছোঁ যে এই অঞ্চলবিলাকত তলত বিল' 3 নিম্নমানত কিয় ৰিজাল্ট হৈছে। আৰু এই বিষয়টো যদি আমি চাবলৈ যাওঁ তো তাত বহুতো বিদ্যালয়ত ছিংগল টিচাৰ, জিৰ' টিচাৰ এতিয়াও আছে, যে এজন শিক্ষক বা শিক্ষকবিহীন বিদ্যালয় এতিয়াও চলি আছে। আৰু ইয়াৰ বাদেও সেই অঞ্চলত পিছপৰা অঞ্চল, বিগত সময়ত তাত বিভিন্ন আন্দোলন, বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন তাত হিংসাজৰ্জৰ পৰিৱেশ আছিল। তাৰ কাৰণে এতিয়া লাহে লাহে সেই অঞ্চলবিলাক আগুৱাই আহিছে যদিও এতিয়াও চৰকাৰৰ এই যিখিনি কাম কাজ বা চৰকাৰৰ যিখিনি সেই ক্ষেত্ৰত, শিক্ষা ক্ষেত্ৰত যিখিনি গুৰুত্ব প্ৰদান কৰিব লাগে সেই ক্ষেত্ৰত এতিয়াও গৈ পোৱা নাই। আৰু আনপিনেদি ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি ইয়াত হ'ব লাগে বা ছাত্ৰ ছাত্ৰীক যিখিনি মানে সুবিধা দিব লাগে এইখিনিও তাত হোৱা নাই। তো বহুতো বিষয়বস্তু আছে আৰু আমি আহ্বান জনাইছোঁ যে গাৰ্জেনসকলো সচেতন হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলক যত্ন ভালকৈ ল'ব লাগিব। তো এই ক্ষেত্ৰখনত আমি কাম কৰি আছোঁ, পৰ্যালোচনা কৰি আছোঁ। আৰু আহি থকা গুণ উৎসৱত সেই অঞ্চলৰ ৰিজাল্টবিলাকক ভাল কৰিবৰ কাৰণে চৰকাৰখনে পদক্ষেপ ল'ব লাগিব। চৰকাৰে খালী মূল্যাংকন কৰি সেই জিলাবিলাকৰ ৰিজাল্ট বেয়া, ৰিপৰ্ট কাৰ্ডটো দেখালেই নহ'ব। ইয়াৰ একশ্যন টেকেনটো কি হৈছে, যোৱাবাৰৰ গুণ উৎসৱবিলাকৰ একশ্যন টেকেন কি হ'ল, ইমপ্লিমেণ্টেশ্যন কি হ'ল, সেই বিষয়বস্তুবিলাক আগবাঢ়িব লাগিব। খালী A গ্ৰেড, A+ চালেই নহ'ব। যিবিলাকে মানে গ্ৰেডটো মানে C, Dত আছে সেইবিলাকক আগুৱাই নিয়াৰ কাৰণে চৰকাৰে যথাযুক্ত ব্যৱস্থা ল'ব লাগে বুলিহে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। ধন্যবাদ। নাই, নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা আমি স্পষ্টবাদী, আমি কোনো ডিফৰেষ্টেশ্যন হোৱাটো আমি নিবিচাৰোঁ। প্ৰাকৃতিক ভাৰসাম্য, ইক'লজিকেল বেলেঞ্চ থাকিব লাগিব। ক্লাইমেট চেঞ্জ হৈছে, ক'তবা ড্ৰট হৈছে, ক'তবা ফ্লাড হৈছে। অসম এটা বানপানীৰ জৰ্জৰিত এটা অঞ্চল হয় আৰু যাৰ কাৰণে অসমখনক আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে বানপানীক লৈ পেলাই কাম কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই আহিছোঁ। তো এনে এটা পৰিৱেশত BTRত বা অসমত থকা যিবিলাক প্ৰাকৃতিক সম্পদ, যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট, যিবিলাক নেশ্যনেল পাৰ্ক, যিবিলাক মানে ৱাইল্ড লাইফ চেঞ্চুৰী, সেই অঞ্চলবিলাকক যিখিনি এতিয়া বাচি আছে, কোনো কাৰণত তাত যাতে এটা গছো কোনো মানে চোৰাং চিকাৰী বা চোৰাং দুষ্টি চক্ৰই এইটো কাটি পেলাই ধ্বংস কৰিব নোৱাৰে। সেইকাৰণে অসম চৰকাৰ আৰু BTR চৰকাৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে দৃঢ় পদক্ষেপ ল'ব লাগিব। আৰু এই ক্ষেত্ৰত যিমান চৰকাৰে ব্যৱস্থা লোৱা স্বত্তেও, চৰকাৰৰ পৰা প্ৰয়েক্টিভ একশ্যন লোৱা পিছতো আজি তাৰিখত কিছুমান মানে দুষ্ট চক্ৰৰ কাৰণে, কিছুমান ন্যস্ত স্বাৰ্থ পাৰ্চনেল ইণ্টাৰেষ্টৰ গেইনৰ কাৰণে চোৰাং কাঠ মানে কাটি পেলাই ব্যৱসায় কৰা এতিয়াও মানে তাত সমাপ্ত হোৱা নাই। তো ইয়াৰ কাৰণে মই BTR চৰকাৰক আহ্বান জনাইছোঁ, অসম চৰকাৰখনক আহ্বান জনাইছোঁ যে যিসকলে মানে জংঘলৰ ফৰেষ্টৰ কাঠ কাটি পেলাই ধ্বংস কৰাত যিসকলে লিপ্ত হৈছে, কাজিৰঙাত মানে চোৰাং চিকাৰীক যেনেকুৱা একশ্যন লৈছে, আমাৰ অঞ্চলত চোৰাং মানে কাঠ যিবিলাক ব্যৱসায়ী বা যিসকলে চোৰাংকৈ বনাঞ্চল ধ্বংস কৰি পেলাই কাটি পেলাই বনাঞ্চল ধ্বংস কৰিছে, সেইসকলক একে পন্থাৰে মানে একশ্যন ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। ইয়াত কোনো জাতি, কোনো ব্যক্তিক ইয়াত মানে কোনো ইয়াত প্ৰশ্ন নুঠে।
কাৰণ যিখিনি মানে বাচি আছে এইখিনি আমি ভৱিষ্যত নপ্ৰজন্মৰ কাৰণে আমি বচাই ৰাখিব লাগিব আৰু ভৱিষ্যত আমাৰ প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে আমি এইটো বচাই ৰাখিব লাগিব। ধন্যবাদ।